তো হাই হেল্ল' নমস্কাৰ গাইজ, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি মেঘালয় যাম। এতিয়া 6:11 মানে হ'ল। মই এতিয়া জিন্তু দাক আনিব যাই আছোঁ। টোপনিও লাগি আছে, মানে যোৱাকালি আমাৰ এখন অনুষ্ঠান আছিল। তো টোপনি য'ত বহুত দেৰি হ'ল, প্ৰায় 1:30মান বাজি গ'ল। সেয়ে এতিয়া আমি গুৱাহাটীলৈকে যাম। আমি 5জন যোৱাৰ কথা আছে, কিন্তু এজন ফাইনেল হোৱা নাই এতিয়ালৈকে। গুৱাহাটী গ'লেহে গম পাম মানে কি হয়। তো সেয়ে এতিয়া সদ্যহতে জিন্তু দাক লওঁ, তাৰপিছত জ্যোতিৰ্ময় দাক লওঁ, তাৰপিছত আমি তেল ভৰাম, তাৰপিছত আৰু মেঘালয়। তো আমি ডাইৰেক্ট মেঘালয় বৰ্ডাৰে পালোঁ। আমি ই পাছ বনাইছিলোঁ যদিও ইয়াত অলপ কনফিউজন হৈছে। যদি ডবল ভেকচিনেটেড হয়, কিবা এখন ৰিচিপ্ট দিব, তাত ষ্টাম্প এটা মাৰি কিনে মানে যাব দিয়ে, কিন্তু তথাপিও দেখোন ই পাছত অলপমান কনফিউজন লাগি আছে। বহুতখিনি গৰম। আমাৰ বাকী কেইজনে ই পাছত তাতে লাগি আছে, ইয়াত মই গাড়ী ৰখি আছোঁ বাৰু যিমান দিন হয়। গতিকে কিবা হয়, কিমান বা টাইম লাগে, বহুত গৰমো লাগিছে, অৱস্থা নোহোৱা গৈছে ভিতৰত। আকৌ ৰাতিপুৱা যি চাহ খাই আহিছিলোঁ সেইখিনিয়ে, আকৌ খাব চাব পোৱা নাই এতিয়ালৈকে। আৰু মই যিটো ফাইনেল ভেকচিনেশ্যন যোন চাৰ্টিফিকেট আছে, তাতে বোলে প্ৰিণ্ট আউট কপিও লাগে। প্ৰিণ্ট আউট কপি মই আনিছিলোঁ বাৰু, কিন্তু ইহঁতে অনা নাছিল। তো যদি প্ৰিণ্ট আউট কপি লাগে তেতিয়াহ'লে আৰু দেৰি লাগিব। তথাপিও যদি আৰু স্কেন কৰি কিনে চলিব পাৰে তেতিয়াতো ভালেই। আমাৰ 119 নম্বৰত কৰিছে, এতিয়া 87 মান গৈছে। তো বহুখিনি টাইম লাগিব। কেতিয়া যাব? এতিয়া 9:46 হ'ল। মেঘালয়ত সোমোৱাৰ পিছত বাৰু ঠাণ্ডা পৰিব, ইমান চিন্তা নাই। কিন্তু সেই আৰু ইমান টাইম ইয়াত ৱেইট কৰিব লগা হ'ল। ইমানে তো আমি মেঘালয় বৰ্ডাৰ পাৰ কৰিলোঁ, পাছ পালোঁ ই পাছ। কিন্তু আমি 5জন আছিলোঁ কথা। তাৰপিছত নিপন দা কেঞ্চেল হ'ল এজন, তাৰপিছত আমি 4জন আহিলোঁ। কিন্তু কি হ'ব, আমাক যিটো টিকট দিয়ে সিহঁতে, তো টিকটটো আকৌ 3জনৰ দিলে, 3জন পেচেঞ্জাৰৰ দিলে। তাৰপিছত আকৌ আমি যাব লগা হ'ল। যাই কিনে আকৌ ঠিক ঠাক কৰিলোঁ এইবোৰ। আৰু বস্তুটো ভালদৰে মেইনটেইন হোৱা নাই, কাৰণ ই পাছ বনাই কিনেও যদি ইমানখিনি টাইম ৱেইট কৰিবই লাগে, তো মানে অনলাইন কি লাভদাল হ'ল? একো মানে স্কেন একো কৰাৰ সুবিধাই নাই। তো আমি অলপমান বাবা কা ধাবা কি বুলি কয়, চৰ্দাৰ দা ধাবা। তো সেইখন ধাবাত আহিলোঁ। তো এতিয়া চিকেন ৰ'ল অৰ্ডাৰ দিলোঁ, কিবা এটা খাই লৈ আকৌ যাত্ৰা আৰম্ভ কৰিম। আৰু বহুত ভাগৰো লাগিছে। আৰু এই বস্তু খোৱাৰ আগত এটা গেষ্ট্ৰিকৰ টেবলেট খাই ল'লোঁ। গেষ্ট্ৰিকৰ পৰিমাণ বহুত বাঢ়ি গ'ল, মানে ৰাতিপুৱা ভাত খোৱা নহ'ল, তো গেছ জমা হৈ গ'ল। আমি আহি উমিয়াম লেক পালোঁ। এতিয়া ইয়াত অলপমান টাইম ৰখিম, ভিউটো চাম কেনেকুৱা কি বাৰু। তো এতিয়া আপোনালোককো দেখাব বঢ়িয়াতে। এই মানে উমিয়াম লেক পোৱাৰ লগ মানে ইমান ঠাণ্ডা পৰি গৈছে, কি ক'ম। এতিয়া জেকেটে পিন্ধিব লাগিব চাগে। চাহ কিমানকৈ দাদা? হেৰি 50 টকা। এক কাপত 50 টকা? কি মানে এইটো কি চাহ আছে? ইয়ে বাগেৰে আদেলি মানে স্পেচিয়েল চাহ মানে এইটো মানে মেঘালয়ৰ তাৰমানে মাটি দি কিনে বনোৱা হয়। হাতী নহয়, গাহৰি চাগে। চেৰাপুঞ্জীত মানে এন্ট্ৰি হ'লো বোলে।
তো আমি চেৰাপুঞ্জীত উপস্থিত হ'লোঁ। এতিয়া চেৰাপুঞ্জীত এটা ধুনীয়া প্লেচ আছে, ইয়াত অলপমান ৰখিলোঁ। ইয়াত মাকৈ চাকৈ পৰি আছে, তো সেইটো খাওঁ অলপ। মানে এইখিনি ৱেডাৰটো এনেকুৱা ধুনীয়া, বৰষুণ দিয়া যায়, ৰাস্তাবোৰ ভিজি থাকে, বৰষুণ দিয়া যেনে পায়, কিন্তু সেই আৰু কিন্তু গাত বৰষুণটো ফিল নহয়। এই নিয়ৰতা এইবোৰ আৰু অলপমান যিমান যি নহওক তাৰ ভিউটো চাওক আপোনালোকে, কি ধুনীয়া সুন্দৰ ভিউ। কিবা ক'বা নেকি ব্ৰ তুমি? মই কি ক'ম, একদম জিমটো আজি মোক বেয়া দেখা হৈছে। এনেকুৱা ৱেডাৰ, এতিয়া আকৌ বৰষুণ ডাঙৰ হ'ব যাই আছে। এতিয়া আমি গাড়ী কেনেকৈ চলাম ভাবিবই পোৱা নাই, একোৱে দেখা নাপাম চাগে। তো ভাবিলোঁ ইয়াত অলপ টাইম ৱেইটে কৰোঁ নেকি। এই গমেই নাপায়, ইয়াতে গাড়ী এখন আহিছে চাবচোন, গমেই নাপায়। পটককৈ ওলাই দিলে গাড়ী, কিন্তু ভাল লাগিছে দেই, একদম মজা লাগিছে। কি বুলি ক'ম আৰু, এতিয়া কিমান বা টাইম লাগে এইখিনি নোহোৱাত। নোহোৱা হ'লে কিন্তু ইয়াত ভিউটো এনেকুৱা ধুনীয়া লাগিছে, মানে আমি ইয়াত মানে ভিউটো চাম বুলিয়ে ৰ'লোঁ, কিন্তু ৰ'বই নাপালোঁ, 5 মিনিটো নালাগিল, হেৰি হৈ গ'ল, মানে আহি গ'ল। তো এটা টাইম লেপছ এটা লওঁ বাৰু, কি হয়। তো আমি আহিয়ে আছোঁ, হোটেল পোৱাই নাই আৰু প্ৰায় আধা ঘণ্টামান লাগিব। তো হোটেল পোৱালৈ এতিয়া মানে ভোক লাগিছে, বহুখিনি ভোক লাগিছে। তো ভাত খাই লওঁ, তাৰপিছত যাম আৰু লাহে লাহে। এতিয়া বৰষুণ মানে ৱেডাৰটো থাকি তেনেকুৱা কণ্টিনিউৱাছলি গাড়ী চলাব পৰা নাই, আৰু সিমান মানে স্পীড মেইনটেইন কৰিব পৰা নাই। সেই আৰু হোটেল যাই আৰু ডাইৰেক্ট শুই যাম আৰু অলপ টাইম, গধূলিলৈকে অলপমান ওলাই যাওঁ আৰু তেনেকুৱা। এতিয়া ভাতটো খাই লওঁ। ফাইনেলি আমি হোটেল আহি পালোঁ। প্ৰথমতে মানে যিখন হোটেল চাইছিলোঁ সেইখনত অলপ প্ৰব্লেম হ'ল, নেটৱৰ্ক নাই, অলপ খোৱা লোৱা অসুবিধা, অলপ মানে ভিতৰ সোমোৱা হয়। তো আকৌ এখন নতুন হোটেল বিচাৰি এখন হোটেল পালোঁ বাৰু লাষ্টত। তো এতিয়া গা পা ধুলোঁ, অলপ ফ্ৰেছ লাগিছে। এতিয়া বাহিৰত ওলাই যাম, বাকী সোনকালে আৰু খাই লৈ শুই থাকিম। তো কালি ভালকৈ আপোনালোকক ক'ত কি আছে দেখুৱাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো এইখিনিতে। যদি সেই ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।